নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, প্ৰতিদিনৰ দৰে আপোনালোকৰ বাবে আজিও লৈ আহিছোঁ কেইটামান ইণ্টাৰেষ্টিং অসমীয়া খাতৰ। আপোনালোকে ভিডিঅ'টো মিছ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু যদি এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেনেহ'লে আহক পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম খাতৰটো হৈছে চুঙাৰ পৰা ওলাল গুম, তাৰ টিকাত এডাল লোম। অলপ ভাবি কওকচোন বন্ধু বান্ধৱীসকল, ইয়াৰ উত্তৰটো কি হ'ব বাৰু? আপোনাক দিয়া সময়খিনি সমাপ্ত হ'ল। ইয়াৰ উত্তৰটো হৈছে বেজী সূতা। ২ নম্বৰ খাতৰটো হৈছে পাত চুটি গা হাতী, ওলমি ওলমি লাগে গুটি। কওকচোন বন্ধু বান্ধৱীসকল, ইয়াৰ উত্তৰটো কি হ'ব বাৰু? হয়, আপুনি ভবাৰ দৰে ইয়াৰ উত্তৰটো হৈছে তেতেলী। ৩ নম্বৰ খাতৰটো হৈছে নাকত উঠি যাওঁ আৰু কাণত ধৰি তোমাক পৰাওঁ। কওকচোন বন্ধু বান্ধৱীসকল, ইয়াৰ সঠিক উত্তৰটো কি হ'ব বাৰু? হয়, আপুনি ভবাৰ দৰে ইয়াৰ সঠিক উত্তৰটো হৈছে চশমা। বন্ধু বান্ধৱীসকল, আজিৰ ৪ নম্বৰ খাতৰটো হৈছে ৰাজহাঁহে কণী পাৰে, কোনে কিমান গণিব পাৰে। কওকচোন বন্ধু বান্ধৱীসকল, ইয়াৰ উত্তৰটো কি হ'ব বাৰু? আপুনি ভাবি পাইছেনে ইয়াৰ উত্তৰটো? আৰু যদি নাপায় তেনেহ'লে আমি কৈ দি আছোঁ, ইয়াৰ সঠিক উত্তৰটো হৈছে আকাশৰ তৰা। ৫ নম্বৰ খাতৰটো হৈছে কোন দেশৰ মাজৰ আখৰটো বাদ দিলে খাব পাৰি। যদি আপোনালোকে জানে তেনেহ'লে ফটাফট কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক ইয়াৰ উত্তৰটো কি হ'ব বাৰু? হয়, আপুনি ভবাৰ দৰে ইয়াৰ সঠিক উত্তৰটো হৈছে ভাৰত। কাৰণ ভাৰতৰ মাজৰ যদি ৰৰটো বাদ দি দিওঁ তেনেহ'লে হৈ যাব ভাত, আৰু ভাত আমি সকলোৱে খাব পাৰোঁ। ৬ নম্বৰ খাতৰটো হৈছে এক মাতৃৰ গৰ্ভত বহু পুত্ৰ সন্তান, মাতৃৰ গালত আঘাত কৰি পুত্ৰই কৰে প্ৰাণ। অলপ ভাবি কওকচোন উত্তৰটো কি হ'ব বাৰু? হয়, আপুনি ভবাৰ দৰে ইয়াৰ সঠিক উত্তৰটো হৈছে মেচ বা জুইশলা। ৭ নম্বৰ খাতৰটো হৈছে এটা নিগনিয়ে ১০০ ধান কুটে, নেজত দৌৰিলেই জাপ মাৰি উঠে। কওকচোন বন্ধু বান্ধৱীসকল, ইয়াৰ উত্তৰটো কি হ'ব বাৰু? হয়, আপুনি ভবাৰ দৰেই ইয়াৰ সঠিক উত্তৰটো হৈছে ঢেঁকী। ৮ নম্বৰ খাতৰটো হৈছে পাখি জখলা নাই ভাই, আকাশলৈ কোন উৰি যায়। বন্ধু বান্ধৱীসকল, যদি ইয়াৰ উত্তৰটো জনা তেনেহ'লে কমেণ্ট বক্সত ফটাফট কমেণ্ট কৰি জনাওক আমাক। হয়, আপুনি ভবাৰ দৰে ইয়াৰ সঠিক উত্তৰটো হৈছে ধোঁৱা। ৯ নম্বৰ খাতৰটো হৈছে ৰামে বোলে লক্ষণ ভাই, কি গুটিৰ বাকলি নাই। কওকচোন বন্ধু বান্ধৱীসকল, ইয়াৰ সঠিক উত্তৰটো কি হ'ব বাৰু? হয়, আপুনি ভবাৰ দৰে ইয়াৰ সঠিক উত্তৰটো হৈছে শিলগুটি। ১০ নম্বৰ খাতৰটো হৈছে অ আই খেৰৰ চাই, কি বস্তুনো নোখোজাকৈ পায়। কোনে জনা ইয়াৰ সঠিক উত্তৰটো কমেণ্ট বক্সত ফটাফট কমেণ্ট কৰি জনাওক। আপোনাক দিয়া সময়খিনি সমাপ্ত হ'ল। ইয়াৰ সঠিক উত্তৰটো হৈছে টোপনি।